যিসকলে অসমক ভাল নাপায় তেওঁলোকে ভিডিঅ'টোত এটাকৈ ডিসলাইক মাৰি দিয়ক আৰু যিসকলে সঁচাকৈয়ে অসমক ভাল পায় সেইসকলে ভিডিঅ'টোত এটা লাইক কৰি দিয়ক। চাওক, লাইক বা ডিসলাইক কৰোঁতে কোনো ধৰণৰ টকা নালাগে, কোনো ধৰণৰ পৰিশ্ৰম নালাগে। গতিকে যদি সঁচাকৈ আপুনি অসমক ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু যদি অসমক বেছি ভাল পায় তেনেহ'লে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিয়ক। ধন্যবাদ। আমি লিখিবলৈ ওলাইছোঁ জয় আই অসম। চাওক, এতিয়া জয় আই লিখা হৈ আছে, হোৱা নাই যদিও জয়টো আমি লিখিছোঁ আৰু মাত্ৰাটো দি আছোঁ। এয়া হৈ গ'ল। হস্ৰই, এয়া হস্ৰইটো হৈ গ'ল জয় আই। এতিয়া আমি লিখিম অসম। অলপ অসুবিধা হৈ আছে কিয়নো মোৰ যিটো ব্ৰাছ বা তুলি সেইটো মানে অলপ বেয়া, হাৰ্ড বেছি সফ্ট নহয়। দন্ত হ, দন্ত হটো হৈ গ'ল। এতিয়া লিখিম ম। মটো হৈ গ'ল। আপোনালোকে যদি পেইণ্টিং ভাল পোৱা তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব, কিয়নো মই পৰৱৰ্তী সময়ত যিবোৰ পেইণ্টিং আপলোড কৰিম সেই ভিডিঅ'সমূহ আপোনালোকে সকলোৰ আগতে চাব পাৰিব। অলপ ডিজাইন কৰি দিওঁ আমি। চাওক, ভাল লাগিছে না? লিখাৰ বিভিন্ন ধৰণৰ ডিজাইন থাকে। আমি ইয়াত এটা ডিজাইন হে দিলোঁ, সিম্পল এটা ডিজাইনত লিখিছোঁ। চাওক, জয় আই অসম। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্টত জনাব আৰু যদি ভাল লাগে। যদি ভাল নালাগে তথাপিও কমেণ্ট কৰি জনাব যে ভাল লগা নাই। মই আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিব, কিয়নো মই বেলেগ কিবা কিবি লিখা নাই। ইয়াত লিখা হৈছে জয় আই অসম আৰু এই অসমক অসমীয়া মানুহসকলে সঁচাকৈয়ে ভাল পায়। বিশেষ কিবা ভাল নাপালেও অসমক ভাল পায় আৰু মই সেইটো লিখিছোঁ জয় আই অসম। মই আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সঁচাকৈয়ে ভাল পাব। অলপ ডিজাইন দি দিছোঁ, চাওক। এতিয়া এনে আৰু কিবা কিবি ফুলৰ নিচিনা এটা দি আছোঁ। এনেই সেইটো ফুল নহয়, তথাপিও ফুলৰ নিচিনা। চাওক, ইয়াত আখৰবোৰ অলপ কম বেছি হেন লাগিছে। এইটো আচলতে সমান আখৰ, কিন্তু ইয়াত কেমেৰাটো অলপ বেকা হৈছিল, সেইকাৰণে আখৰবোৰ সমান দেখা নাযায়। আচলতে সমানকৈ লিখা হৈছে, ইয়াত কেমেৰাটো বেকা হৈ আছিল, সেইকাৰণে সমান দেখা নাযায়, অলপ কম বেছি যেন লাগিছে না। অৱশেষত আপোনালোকে ভিডিঅ'টোত লাইক কৰি
ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব, কিয়নো মই আপলোড কৰা ভিডিঅ'সমূহ সকলোৰে আগতে আপোনালোকে পাই যাব। আৰু চাওক, ছাবস্ক্ৰাইব বা লাইক বা ডিছলাইক কমেণ্ট এইবোৰ কৰোঁতে কোনো ধৰণৰ টকা পইচা নালাগে, কোনো ধৰণৰ পৰিশ্ৰম নালাগে। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত ধন্যবাদ।